আজি আছামিজ থালিখন কেনেদৰে ডেকোৰেশ্যন কৰিলোঁ গোটেইটো ভিডিঅ' দিয়া আছে আৰু কেনেদৰে বনাইছোঁ গোটেইখিনি কষ্টখিনি মানে এঘণ্টাৰ কষ্টখিনি আপোনালোকৰ আগত 3 মিনিটতে দাঙি ধৰিব চেষ্টা কৰিলোঁ। দেখিছেনে ঘামি মেলি অৱস্থা নাই, বনাই মেলি কমপ্লিট হ'লগৈ দেই। তাৰপিছত মই ভাবিলোঁ বহি পিনি অকণমান আইচক্ৰীমটোকে খাই লওঁ, যিহেতু মানে ঘামি একেবাৰে অৱস্থা নাই। গা মানে এইকণ টাইমলৈকে 10টালৈকে 2-3 বাৰ ধুব লাগে কেতিয়াবা। আৰু আজি যে বতৰটো বেছি ঘূপ মাৰি দিয়াৰ কাৰণে বেছি হেৰি হৈ গৈছে। তিতাকেৰেলা বনাই আছোঁ, এফালে মানে হেৰি আপোনাৰ জিকা আলু ভাজি, এয়া মোৰ হৈ যাব আৰু খাই যে এনেকুৱা শান্তি লাগিছে ন, গোটেই গাটো মানে শীতল হৈ যোৱা তেনেকুৱা এটা অনুভৱ হৈছে। আপোনালোকৰ হয় নহয় ক'বচোন। মানে পাকঘৰত সোমাই থাকি যোনটো গেছৰ গৰম সেইটো মানে মাত্ৰ যোনসকল মহিলাই বনায় আৰু পুৰুষেও বনায়, যোনসকলে বনায় মানে তেওঁলোকে এই বস্তুটো অনুভৱ কৰিব পৰা যায় গেছৰ গৰমটো। আৰু মোৰ ফাইনেলি মানে হৈ গ'ল আৰু দেই, বনাই হৈ গ'ল। এতিয়া শান্তিকৈ অলপ বহি লওঁ। তাৰ আগতে কি বনাইছোঁ এতিয়া কষ্টখিনি চাওক। আৰু এইখিনি মাছ দেখিলে তিতা কেহা লগা হৈ গৈছে, কিন্তু উপায় নাই। ঘৰলৈ গ'ল মাছ ধৰি থৈ গৈছে, মানে খাই এনেকুৱা অশান্তি লৈছে। ইয়াৰ আধা মাছ ওচৰৰ বাইদেউ এগৰাকীক দি দিম বুলি ভাবিছোঁ। জিকা আলু কাটি লৈছোঁ। এয়া আপোনাৰ ভাতকেৰেলা এজনীহে মানুহ, অকলে আছোঁ, মইতো নাখায়, এটা কাটি লৈছোঁ আৰু তিতাকেৰেলা এটাই কাটি লৈছোঁ। মানে গোটেই বস্তু বজাৰ কৰি যোৱাৰ পিছত মানে ফ্ৰিজত ভৰাই থ'লেও আঠা বিজল হৈ যায় ন। আপুনি কিয় ক'বচোন বাৰু, মানে ইমানেই লোকচান হয় ন। লোকচান হোৱাতকৈ খাই পেলাওঁ বুলি মানে কাটি পেলাইছোঁ খঙতে। আৰু মাছখিনি মোক যে আৰু জীৱনত যদি কয় ন মাছ নাখাবি বুলি, মাছ নোখোৱাকৈ থাকিব পাৰিম। মানে এই কাৱৈ মাছগাল মানে দেখি ইমানেই ইৰিটেট লগা হৈছে নহয় ভগৱান, মানে কি ক'ম আপোনালোকক। মানে মাছ খোৱাতকৈ মাংস অকণমান খাবলৈ মন গৈ আছে। ভাবিছোঁ আজি মোৰ লগত গৈ পিনি অলপ লৈ আহিমগৈ মাংস অলপ, সেয়াই ভাবিছোঁ। আৰু যোৱাটো অকণমান মানে কষ্ট নহয়, কিন্তু এলাহ লাগে। এয়া দেখিছেনে একেলগতে 3খন কেৰাহী জাতিলাও নহয়, এইটো অমিতাৰ লগত দালি অলপ বনাইছোঁ, কাৱৈ মাছ। আৰু এইফালে মই কৈছিলোঁ মাংস খাব মন গৈছে বুলি, কি কৰিম আৰু জিকাৰ লগত জিৰা ধনিয়াৰ গুড়ি অলপ দি দিছোঁ, যাতে অকণমান চেন আহক। আৰু মছলাৰ মানে মাছৰ গোন্ধটো মোৰ একদম তিতাকেহা লগাই দিছে বুলি কৈছোঁ যে আপোনালোকে ৰাতিপুৱা ভাত কেইটা বজাত কোনে খায় কমেণ্ট এটা কৰি জনাবচোন দেই। মোৰ মানে সদায় ৰাতিপুৱা আমি 11টা আগতে চেষ্টা কৰোঁ খাবলৈ। আৰু এয়া মাছ বেছিকৈ খোৱা নহয়, 3-4টামান খাম আৰু বাকীখিনি চব দি দিম বেলেগক ভাবিছোঁ। মানে কিমান খাব কওকচোন, গোটেই মাহটো অকল কাৱৈ মাছ মানে বৰশী বাবলৈ যায়, আনি থৈ দিয়েহি। মানে সদায়তো খোৱা নহয়, মানে খাওঁতে মাছখিনি কি হৈছে জানেনে, গেলি গৈছে। কিছুমান গেলি দিয়াখিনি পেলাই দিব লগা হৈছে, মৰি যোৱাখিনি পেলাই দিব লগা হৈছে। মানে উপায় নাই। কালি আবেলি মানে গোটেইখিনি কাটি পেলাই মানে 5-6টামান ৰাতি ভাজি খালোঁ। এতিয়া মানে এইখিনি ভাজিলোঁ, ওচৰৰ বাইদেউগৰাকীয়ে নাখায় যে তেওঁকো ভাজি পিনিয়ে দিছোঁ। আৰু এয়া দেখিছেনে আজি থালিখন এনেদৰে কষ্ট কৰি পিনি বনালোঁ নিজৰ বাবে। আপোনালোকৰ কেনেকুৱা